là fast phase này là non cái này phải gọi là isiar ni bằng cái lăng bung ni pis padolang là pen cái 28 ani là cái kijan dera rong si kadopon pon lang constituency lo là pen dia to pulatam te iltom kapre ka block long som si pen kadopon po non som rong we block nili block là pen samilang so block ang kang sita miniltom atokan no ke dami phansin tum sisik pon lo nai tum ati no ngati mai mo teng ke atok ang si digam di kalang athe la lo atok bi pon ko athe ke la lo iltum da rong supi ke do det tumle abar sai ke long lap nai ke li atok anu along sita me kipi da me di atok dong si iltum mang ke la ma thalo atok anu long dong si tum kle lahaya sai ke klem ba chunam theklo pronte ultimately ke da town long ke lahai ke dotang na pina apo la si preference mang ke rong han da pinai usin tum chingwai ching sai si long soja me ke ding pon tang ding ai bang ko ha check up lang koi pia ke selo ke lang ke la bang la lo itu ngan penangan specialist kisu phans me do non son emek pen cheng lo ENT la pen jaini pen cheng lo dental cancer kisu phana doi TB kisu pen cheng lo penangan ha pen is phans me dak kisu lang kon lo la pen Ayushman Bharat card sa me la bang so health care nong sa me bonai bi pombo ake joy pen na bang ke kasi kado be rong arat phans sa me non ke bang ilang ami bang ke chila ke to nang kusi nilum Jaffa card beng non district ro hin pen ang chuni do aji Lumajang constituency area Emery Kramsa gaon Jaffa Karbianglong unit hoy Karbianglong unit hoy itu পদক্ষেপ লৈছে ফ্ৰী মেডিকেল চেকআপ কেম্প ইয়াত তেওঁলোকৰ উদ্যোগত কাৰ্বি-আংলং হেল্থ ডিপাৰ্টমেণ্টৰ পৰা নেশ্যনেল হেল্থ মিছনৰ পৰা তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে আজি ইয়াত গামছা গাঁৱত ফ্ৰী মেডিকেল হেল্থ কেম্পত জইণ্ট ডাইৰেক্টৰ ডক্টৰ বৰসিং ৰংপি আৰু DPM অমৰজিৎ টিছু নিজে তেওঁলোকে ইয়াতে আহি উপস্থিত হৈ ইয়াত ফ্ৰী মেডিকেল হেল্থ কেম্পটো তেওঁলোকে উদ্বোধন কৰি গৈছে কিয়নো যোৱা 10 তাৰিখে লুডুঙত জাফা হয় তাত বিনামূলীয়াকৈ চিকিৎসাৰ সেইটো উদ্যোগ লৈছিলে তাত ধুনীয়াকৈ হ'ল তাত 250কৈ অধিক গাঁৱৰ ৰাইজে বিনামূলীয়াকৈ চিকিৎসা তেওঁলোকে প্ৰদান কৰিছে তেওঁলোকে চিকিৎসা পাইছে আৰু লগতে আয়ুষ্মান ভাৰত কাৰ্ডো তাত বিনামূলীয়াকৈ তাত বিতৰণ কৰা হৈছে সেই খবৰটো পাই আমাৰ কাৰ্বি-আংলং জিলাৰ মহোদয়ে দয়ানী মধুমিতা ভাগ্যৱতী বাইদেউ যোৱাকালি আমালোকক মাতি তেওঁ আমাক আৰু ধুনীয়াকৈ আমাক চেশ্যন দিছে যে আপোনালোকে আৰু ভালকৈ কৰক আমি আছোঁ আপোনালোকৰ অফিচত আৰু তেখেতে সেইটো ক'লে কি আমাৰ ডিপুৰ ওচৰে পাজৰে বা বেলেগ কনষ্টিটুৱেঞ্চিৰ বিনামূলীয়াকৈ এতিয়া আপোনালোকে চিকিৎসা পৰ্যন্ত ৰংমঙে ব্লক আৰু চামিলাংছ ব্লক আৰু নীলি ব্লকত ইণ্টেৰিয়ৰ প্লেচত আপোনালোকে আৰু কৰক বুলি আমাক চাজেশ্যন দিছিলে আৰু জাফা ফালৰ পৰা আমিও খবৰ দিলোঁ গতিকে অহা মাহত
16 তাৰিখে আমি ৰংৱেলৈ আমি বিনামূলীয়া চিকিৎসাৰ কাৰণে আমি এতিয়া জইণ্ট ডাইৰেক্টৰ আৰু DPM লগত আলোচনা কৰিলোঁ আৰু তেখেতেও সহায় সহযোগিতা আগবঢ়াব বুলি কৈছে। আৰু এটা মোৰ অনুৰোধ, আমি 10 তাৰিখ যেতিয়া লুডুঙত বিনামূলীয়া চিকিৎসা কৰিব যাওঁতে তাত আমি এটা খবৰ পালোঁ গাঁৱৰ ৰাইজে ৰেচন কাৰ্ড থকাকেইটা চৰকাৰে যিটো ৰাইজক যিটো অৱদান আগবঢ়াইছে বিনামূলীয়াকৈ আয়ুষ্মান ভাৰত কাৰ্ড বিনামূলীয়াকৈ বনাব তাত যিটো সুযোগ দিছিলে, কিন্তু তাত কেইজনমান ব্যক্তিয়ে গাঁৱৰ ৰাইজক বাধা বিঘিনি কৰিছে বুলি আমি শুনিছোঁ। কাৰণ আমি ইয়াতেতো বিনামূলীয়াকৈ আমি সেই কাৰ্ডখন দিয়াবলৈ কাৰণে আমি আগবঢ়াই আহিছোঁ আৰু চৰকাৰে সেইটো সুযোগো দিছে, কিন্তু তাত 1-2জন ব্যক্তিয়ে বোলে ৰাস্তাতে আগভেটি দি তোমালোকে তালৈ যাব নালাগে, আয়ুষ্মান ভাৰত আমি বনাই দিম বুলি। কিন্তু আমি গম পালোঁ পিছত সেই কাৰ্ডখন তেওঁলোকে 200-300 টকা লয় বুলি কৈছে। গতিকে যাতে যেন এইটো হ'ব নালাগে, চৰকাৰে যিটো আমাক সুবিধা দিছে সেই সুবিধাটো সকলো ৰাইজে তাত উপভোগ কৰিব পাব লাগে। সেইটো আমি জাফাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট হৈ আমি সেইটো অনুৰোধ। গতিকে আমি যিমানটো পাৰোঁ আমি চেষ্টা কৰিম। আৰু যিটো কাৰ্বি আংলং হেল্থ ডিপাৰ্টমেণ্টৰ তাৰপিছত নেশ্যনেল মিছনত যিটো আমাক যিটো সহায় সহযোগিতা আগবঢ়াইছে ডক্টৰ বৰসিং ৰংপিৰ, অমৰজিৎ টিছু হয়, আমাৰ EM সূৰ্যৰংফাৰ আৰু আমাৰ CM, তেওঁলোকে যিটো আমাক যিটো ইমান ধুনীয়াকৈ সহায় সহযোগ আগবঢ়াইছে তেওঁলোককো ধন্যবাদ। আৰু গাঁওবুঢ়াক আৰু গাঁৱৰ মুৰব্বীবিলাকে যিটো আমাক ইমান যে সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোকক আমি জাফা হৈ তেওঁলোকক শুভেচ্ছা জনাইছে। আৰু লগতে আপোনালোকে যিটো সংবাদকৰ্মীসকলে ইমান দূৰ দূৰণিত আপোনালোকে আহি পাইছে আৰু খবৰ লৈছে, সেইকাৰণে আপোনালোকক লৈ আমি ধন্যবাদ দিছোঁ। থেংক ইউ। Tidak nijung ada tum anda ni tum health camp la jaka hoi pen ni tum ban isi aluna pali pen jalang ni tum atok kili hune adiman ada tum afan segalang di pula so program ala to ketik kondo ala tum aluna ne pi loge dili tum adit tamni tum fix that pen ni tum specialist doctor doan avian tamni ni tum pali duni ban bori lo specially ni tum la maternal na panchayat health tikha alam nasi ansu se nono kirang jiam yan tame la jaka hoi la pen belak organization kese pen to me alang litum tame tanga chara bin thengri bhansi chulingi lo litum Karbi Anglong nono ta kelilia tin doik pikla especially la dry season adu bangse litum high health services am khapapali damna ko dawai daru pen chenglok a doctor pen chenglok litum papali damsi nono son ho borpung tarapung tangho haya din kami ke lilit ulang nasi haya din pali pandai litum bori ko na lagan so se nasi pini ning arong lo ada nijung area pan litum land specialist one depth alang litum dong si high specialist fan dong si hospital ong ke chetong nem nai bulo tan hoi to apor ender ta tami tini bangke alang litum hen dikulo pe amatsi high specialist ang lagla dawai daru kan chenglo an so se litum konon 30 years plus population banta cancer ke so diabetes ke so tapen high pressure ke so doma pun high screening pun ta litum makin asila high do ana wan pili na chetong litum am anke litum screening pun labji lapen alang litum ban dawai tame litum people lang se din la to thani